আপোনালোকে বাৰু কেতিয়াবা ইমান ডাঙৰ ডাঙৰ হিল দেখিছিলেনে একো একোটা হাতীতকৈও ডাঙৰ ডাঙৰ সেই ভিতৰতো কিমান ডাঙৰ ডাঙৰ হিল আছে ক'বই নালাগে আৰু আপোনালোকে ফটোত সৰু দেখিব পাৰে ওচৰলৈ আহিলে গম পাব এইটোত কি লিখিছে চাওকচোন হিলতে লিখি দিছে AMAN এইফালে সেইটো D তাৰপিছতে আৰু কিবা কিবি লিখা আছে সেইবিলাকত মানে প্ৰায় কিবা কিবিবিলাক লিখা আছে আৰু এইফালে পিছফালে মই দেখাই দিম ধুনীয়াকৈ আৰু ইফালে কি লিখা আছে কিবিলাক লিখা আছে আৰু দেই P+S আগতে খুব চলিছিলে ন কাৰোবাক যদি ভাল পাওঁ ন যদি P আখৰ হয় প্ৰিয়ংকা পল্লৱী বা কিবা প্ৰিন্স এনেকুৱা P আখৰ হ'লে মানে নিজৰ আখৰটোৰ লগত মানে প্লাছ দি দিয়া হয় আৰু হাতত আৰু বহীত প্ৰায় মানে স্কেল তেনেকুৱাত মানে এইবিলাক লিখি দিয়া হয় আৰু যাক ভাল লাগে তাৰ প্ৰথম আখৰটো লিখি দিয়া হয় আৰু ঠিক তেনেকৈ ইয়াতো লিখি থৈ দিছে বহুতে আহিলে এনেকৈ লিখি থৈ যায় আৰু নমস্কাৰ পোনপ্ৰথমে মোৰ ইউটিউব চেনেল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ কি লিখিছে এইটো হিলত আজি ব্লগটো আপোনালোকে দেখিবলৈ পাইছে লিখিছে বুজাই নক'লেও হ'ব সকলোৱে চাগে শুনিছে দিগাৰুৰ নাম সকলোৱে চাগে শুনিছে বা প্ৰত্যেকেই দেখিছে এইটো এটা দিগাৰু নদীৰ এটা পাৰ্ট হয় ইয়াতে বহুত মানুহ গা ধুবৰ কাৰণে আহে কাপোৰ কানি ধুবৰ কাৰণে আহে আৰু ধুবিবিলাক আহে গোটেই মানে নদীখন শিলে ভৰি আছে মানে বালি অকণমানো ইয়াত পোৱা নাযায় বহুত ডাঙৰ ডাঙৰ প্ৰকাণ্ড শিল আছে আপোনালোকে দেখিছে একোৱে গোটেই ডাঙৰ ডাঙৰ হাতী সমান বিল্ডিং সমান বিৰাট ডাঙৰ ডাঙৰ শিল আছে মানে আপোনালোকে ভিডিঅ'টোত চাই পেলাই তেনেকৈ ধৰিব নোৱাৰিব ওচৰলৈ আহক ওচৰলৈ আহি পেলাই আপোনালোকে গম পাব কিমান ডাঙৰ ডাঙৰ শিল আছে ইয়াতে আৰু ভালকৈ দেখাবৰ কাৰণে মোৰ মোবাইল পানীৰ ভিতৰত ভাল নহয় মোবাইলৰ কেমেৰা ভাল নহয় সেই কাৰণে ভালকৈ দেখাব পৰা নাই বহুতে আহিছে ইয়াতে আৰু যিবিলাকে দেখা নাই তেওঁলোকে যিমান পাৰি সিমান ভালকৈ দেখাবলৈ চেষ্টা কৰি আমাৰ ছাৰহঁতে ইয়াতে গা ধুইছে ময়ো ধুম বাৰু ইয়াত বহুত বহুত মানে ধুবৰ কাৰণে ভয় লাগিছে ছাৰহঁতে ধুই আছে গা তাৰপিছত আৰু ইফালে কাপোৰ কানি ধুইছে চবকে মানে কেমেৰাত দেখাব নোৱাৰি যিবিলাক কিছুমান এইফালে মাইকী মানুহবিলাক গাড়ী আছে তাহাঁতক ফটো মাৰিব নোৱাৰি বা সেইবিলাক মোবাইল কেমেৰা কৰি থকা ভিডিঅ' কৰিব নোৱাৰি যদি কেমেৰা কৰি থাকে ন তেতিয়াহ'লে দিগদাৰ আছে সিহঁতে ডাঙৰ বিপিং বহাই দিব তো মোবাইল চোবাইল দলিয়াই দিব তো সেইকাৰণে তাহাঁতক দেখাব পৰা নাই সেইকাৰণে নেদেখাওঁ সেইফালে মাইকী মানুহবিলাকো গা ধুই আছে তো আপুনি যেনেকৈও ইয়াত আহিব পাৰে সিহঁতকো চাব পাৰে আপোনাকো চাব পাৰে বাট কিন্তু কেমেৰা ইউজ কৰিব নোৱাৰিব সিহঁতক ফটো মাৰিব নোৱাৰিব সিহঁতে পাৰিব আপুনি অচিনাকি মানুহক ফটো কৰিব নোৱাৰিব অচিনাকি মানুহক গা ধোৱা ভিডিঅ' কৰিব নোৱাৰিব একো কৰিব নোৱাৰিব আপোনাৰ ফ্ৰেণ্ড বা কোনোবাই যদি গা ধুব আহিছে তাহাঁতক ফটো কৰিব পাৰিব বাট অচিনাকি মানুহক যদি অচিনাকি মানুহে ফটো বা কিবা ভিডিঅ' কৰে তেনেহ'লে ইয়াত বহুত দিগদাৰ ৰিক্সৰ কথা আছে চ' কোনোবাই যদি আহে কেতিয়াবা ছোৱালীক ইয়াত গা ধুই থকা দেখিলেও দেখিব কিয় নেদেখিব কিন্তু কেতিয়াও ভুলতো মানে তাহাঁতক ফটো নামাৰিব ফটো মাৰি মানে জাঞ্জালত কৰিবলৈ নাই আৰু ভিডিঅ' নকৰিব সেইটোৱে কৈছোঁ আৰু এইবিলাক গোটেইবিলাক দেখিছে ইমান ধুনীয়া ধুনীয়া শিল আৰু পানীখিনি ইমান ধুনীয়া বিশুদ্ধ ইমান ধুনীয়া চাফা ন খাই দিব পাৰি মানে ইয়াৰ পানী খাই দিব মন যায় আৰু তো পানী পিয়া লাগিলে এইখিনি খাই দিব পাৰি তো সেয়াই আৰু আপোনালোকে ভালদৰে ভিডিঅ'টো চাওক আৰু ভিডিঅ' ভাল ভিডিঅ' আপোনালোকৰ মাজলৈ দি যাম পাৰ্ট 1 পাৰ্ট 2কৈ ইয়াৰ পাছত আমি ৰয়িং গৈ আছোঁ আচলতে ৰয়িঙৰ পাছত মায়'দিয়া যাম মায়'দিয়াৰ পিছত গ'লে আনিনি যাম তাৰপিছতে আৰু এইটো কি বুলি কয় মই জেগাবিলাক ইমান ভালকৈ নাজানো বাৰু ছাৰহঁতে ক'ত লৈ যাব মই ভিডিঅ' কৰি যাম আৰু আপোনালোকক দেখাই যাম সেয়াই আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভাল লাগিলেও বেয়া লাগিলেও শেষত কমেণ্ট বক্সত জনাব তাকেই ক'লোঁ ধন্যবাদ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক
ইমান ডাঙৰ ডাঙৰ শিল নদীত আছে। এইখন পাহাৰ আৰু এইখন হৈছে এখন দলং। মজা, ইমান ডাঙৰ ডাঙৰ শিল আছে নহয়, হেৰি একো একোটা ডাঙৰ ডাঙৰ হাতীৰ সমান হ'ব যে এইখন শিলকেইটা। চাওকচোন, ইমান ডাঙৰ ডাঙৰ শিল আছে নহয় ইয়াতে এই নদীখনত, একো একোটা হাতীৰ সমান হ'ব মানে ডাঙৰ ডাঙৰ শিলকেইটা, বহুত ডাঙৰ ডাঙৰ, একদম ক'বই নালাগে আৰু। তো এতিয়া হেলমেট চেলমেট আমি ইয়াতে থৈ ল'ম বাইকত, তাৰপিছত আপোনালোককো দেখাম ধুনীয়াকৈ নদীখন, আৰু আমিও চাম। আহক মোৰ লগত, আহি থাকক। এইবিলাক শিল দেখিছেনে, ইমান ডাঙৰ ডাঙৰ শিল কেতিয়াবা, আৰু কিমান ডাঙৰ ডাঙৰ শিল আছে সেইফালে ক'বই নালাগে। ভালকৈ দেখাম হা, আপোনালোকে চাই থাকিব ভিডিঅ'টো। এই ডাঙৰ ডাঙৰ এই ছটা শিল, বা দেখিছে এইখন পাহাৰ, ওচৰতে সেইখন হৈছে পাহাৰ। এইবিলাক নদীত নামিম, নদীত নামি পেলাই বস্তুবিলাক দেখাবলৈ চেষ্টা কৰিম আপোনালোকক। এইটো হৈছে মই ইয়াত উঠিলোঁ, উঠি কিনে সেইবিলাক হৈছে শিল, মই শিলৰ ওপৰত উঠি আছোঁ। উঠি কিনে গোটেইবিলাক চাই পিনে ইমান ধুনীয়া মানে কিবাকিবি হেৰিবিলাক আছে নহয়, দৃশ্যবিলাক চাই মানে ভাল লাগে। চাওক মোৰ পিছপিনে একদম কি কয় আপোনাৰ নদী, ইমান ধুনীয়া নদী নহয়, আৰু শিলবিলাক ইমান ডাঙৰ ডাঙৰ শিল আছে নহয় ইয়াতে, ক'বই নালাগে মানে, এটা একো একোটা হাতীৰ সমান ডাঙৰ শিল। এইবিলাক মানুহ গা ধুই আছে ইয়াতে। মই ইয়াত বহিলোঁ, শিলৰ ওপৰত বহিলোঁ। আপোনালোকে কেতিয়াবা আহিব।